অসমখনত বাৰু সঁচাকৈ ভূত পিশাচ আছেনে? আহকচোন ইয়াৰ বিষয়ে অলপ সত্য কাহিনীৰ ফালে যাওঁ। লোককথাৰ অনুসৰি অসমখনত আজিও বহু ভূত প্ৰেত বিৰাট ডাইনী জিন ইত্যাদি অন্য বহুতো কথাৰ বিষয়ে কোৱা হয়। বিশেষকৈ পুৰণি শ্মশান, পুৰণি ঘৰ, নদীৰ ওচৰত, কোনোবা খাল বিল তেতেলী গছ সেইবিলাকৰ ওচৰত দেখা পোৱা বুলি লোক কথা মতে জনা যায়। আৰু এইবোৰত বহুতো ভূত প্ৰেত আছে বুলি বহুতো পুৰণি কথা মতে বহুতো পুৰণি ককা আইতাসকলে কয় যে এইখন খালৰ ওচৰত ভূত আছে, এই শ্মশানখনৰ ওচৰত ভূত আছে, এই ঘৰটোৰ ওচৰত ভূত আছে বুলি বহুতো লোকে কয়, হয়নে? তো বলক আজি ইয়াৰ বিষয়ে ভালকে জানো, বৈজ্ঞানিকে কি কয় আৰু লোককথা মতে কি কয়। যদি আমি বৈজ্ঞানিক দিশৰ পৰা চাবলৈ যাওঁ তেতিয়াহ'লে এয়া কোনো মানসিক চাপ, হয়তো কোনোবাই ভয় খোৱা এটা কাৰণ, হয়তো কোনোবাই বহুতো পুৰণি কাল্পনিক কাহিনী এটা ঘটনা সঁচাকৈ ৰচিত এটা কাহিনী বুলিহে জনা যায়। কিছুমান শাৰীৰিক মানসিকভাৱেও সমস্যা, আৰু এইবোৰৰ দৃষ্টিকোণত চাবলৈ গ'লে সঁচাকৈ আমাৰ অসমখনত বৈজ্ঞানিকে কোৱা মতে কোনো ভূত পিশাচ নাই বুলিও জনা যায়। তাৰ ফলত চাব গ'লে আজিকালি তন্ত্ৰবিদ্যাৰ ওপৰতো মোৰ পুৰণা ভিডিঅ' বনাই থোৱা আছে, আপোনালোকে চাব পাৰে। তো তেওঁলোকৰ অনুসৰি যদি চাবলৈ যাওঁ, তন্ত্ৰবিদ্যাৰ অনুসৰি